উৎকট গৰমে দহিছে ৰাজ্য। জলবায়ু পৰিৱৰ্তনৰ লগে লগে উৎকট গৰমে জ্বলা-কোলা খুৱাইছে অসমৰ লগতে নগাঁওবাসী ৰাইজক। বিভিন্ন লোকে এই বিষয়ত বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। পাহাৰৰ গছ-গছনি ধ্বংস কৰাৰ বাবে প্ৰকৃতিয়ে এনেধৰণৰ ৰূপ ধাৰণ কৰিছে আৰু লগতে কয় বিদ্যুৎ বিভাগৰ সঘনাই লুকা-ভাকুৰ বাবে বহু লোকে সমস্যাত ভুগিব লগা হৈছে। এই সময়ত শিশুসকলে যাতে বজাৰত উপলব্ধ হোৱা শীতল পানী গ্ৰহণ নকৰে তাৰ বাবে অভিভাৱকসকলক সজাগ হ'বলৈ অনুৰোধ জনাইছে আৰু লগতে প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা পানী গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে আৰু প্ৰয়োজনতহে ঘৰৰ পৰা ওলাবলৈ ভাল হয় বুলি মত প্ৰকাশ কৰিছে। আৰু কিছু লোকে চৰকাৰক অনুৰোধ জনাইছে যে যিসকল লোকে দিন হাজিৰা কৰি জীৱনটো নিৰ্বাহ কৰে তেওঁলোকৰ বাবে বিশেষ ব্যৱস্থা কৰি পৰিয়ালটো চলাত সুবিধা কৰি দিয়ে। এই গৰমৰ ফলত নগাঁৱৰ নেহেৰুবালি সমীপৰ পঞ্চমুখী হনুমান মন্দিৰৰ তৰফৰ পৰা বিভিন্ন লোকক শীতল পানীৰ ব্যৱস্থা আগবঢ়াইছে আৰু স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে শীতল পানী আৰু ডাবৰ পানী বিচাৰি দোকানত ভিৰ কৰা পৰিলক্ষিত। গৰমৰ প্ৰকোপটো দিনক দিনে বাঢ়ি গৈছে আৰু তাৰ লগে লগে আমি আৰু এটা কথা ক'ব লাগিব যে আমি স্কুল কলেজবিলাকৰ বাচ্চাবিলাকৰ যথেষ্ট অসুবিধা অনুভৱ কৰিছে। গৰম অত্যাধিক গৰম হৈছে আৰু APDSL আৰু লুকা-ভাকু আছেই, কাৰণ এটা শীতল বতাহ পাবলৈ আমি আজি অসুবিধা। কাৰণ ইয়াতে মই আৰু এটা আনুষংগিকভাৱে কথাখিনি কৈছোঁ যে কাৰেণ্ট যেতিয়া নাইকিয়া, যোৱাকালি ধৰি লওক কাৰেণ্ট নাইকিয়া, APDSLত মই ফোন কৰিলোঁ, কাৰেণ্টৰ অভাৱ হৈছে। কাৰেণ্টৰ অভাৱ হৈছে, কাৰেণ্ট নাপায়, কাৰেণ্ট ছাপ্লাই নাই, কি কৰিব লাগিব? কি কৰিব লাগিব বুলি কওঁতে কৈছে মই খালৈ গাঁৱৰ চাব লাগিব যে খালৈ গাঁৱৰ যে কাৰেণ্ট দিয়ে তেতিয়াহে আমি লাইনটো পাম আৰু শীতল বতাহ পাম। আৰু তাৰ বিপৰীতে ধৰক স্কুল কলেজবিলাকত এই কথাখিনি ক'ব লাগিছে। স্কুল কলেজত বতাহ পাবলৈ এবাৰ আহিছে এবাৰ গৈছে, লাইনৰ এই সমস্যা আছে আৰু দেখিছোঁ বাচ্চাবিলাকে যথেষ্ট অসুবিধা অনুভৱ কৰিছে। মানুহৰ জৰাজীৰ্ণ মানে সাংঘাতিক এটা হেৰিয়াৰ ৰ'দৰ চাপত যথেষ্ট কাম কৰা অসুবিধা, বিশেষকৈ তাৰমানে তলৰ শ্ৰেণীমানৰ যিবিলাকে ধৰি লওক আপোনাৰ দিন হাজিৰা কৰি থকা হৈছে, এইসকল মানুহৰ ৰিক্সা ঠেলা, তেওঁলোকেতো আজি দিনটো কাম কৰিবৰ কাৰণে ধৰি লওক পইচা এটা লাগিব, সেইখিনি বস্তু তেওঁলোকে এই ৰ'দৰ কাৰণে ৰুকাবলগীয়া হৈছে, নাইকিয়া হৈ গৈছে। আৰু দুই নম্বৰ কথা বাচ্চাখিনিক মই আৰু এটা কথা অনুৰোধ কৰিছোঁ যে তেখেতসকলে যিহেতু গৰমৰ ক'ল্ড ড্ৰিংকছৰ পৰিভৰটো বেছি হৈছে আৰু মই ভাবোঁ যে ক'ল্ড ড্ৰিংকছটো আচলতে খাব নালাগে। নিজে শীতল পানীৰ ব্যৱস্থা কাৰণে নেমুৰ মানে নেচাৰেলভাৱে তৈয়াৰ কৰা নেমুৰ চৰবত খাওক, ঘৰুৱাভাৱে কুঁহিয়াৰ ৰস খাওক, এনেখিনি খাওক। আৰু যাতে মানে আপোনাৰ ক'ল্ড ড্ৰিংকছ খাই পেলাই যেতিয়া গৰমত বিশেষকৈ ক'ল্ড ড্ৰিংকছ খোৱাৰ লগে লগে পেটৰ অসুখ আৰম্ভ হ'ব আৰু পেটৰ অসুখ হোৱাৰ লগে লগে বাচ্চাৰ যথেষ্টখিনি সমস্যা হৈছে। আজি গৰমৰ কাৰণে যথেষ্ট বেমাৰ আৰম্ভ হ'বলৈ হৈছে, জ্বৰ আহিছে, কাহ আহিছে। এনেধৰণৰ কথাই মই ক'ব বিচাৰোঁ যে ৰাইজক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে বাহিৰাৰ বস্তুবিলাক বা ক'ল্ড ড্ৰিংকছ বা কিবাকিবি জাতীয় শীতল পনীয়াবিলাক বন্ধ কৰি পেলাই যে নেচাৰেল যিটো নেমু পানী বা আমাৰ যেনে নৰ্মেল ডাবৰ পানী হওক, নৰ্মেল পানীখিনি খাওক, তেওঁলোকে স্বাস্থ্য ভালে ৰাখক, সেয়ে মই অনুৰোধ কৰিছোঁ। বৰ্তমান যিটো পৰিৱেশ সৃষ্টি হৈছে, ৰ'দে আমাক যেনেকৈ পীড়া কৰিছে, যিকোনো কামত মানে অৱতীৰ্ণ হোৱাটো অকণমান যথেষ্ট অসুবিধা। আৰু বিশেষকৈ যিসকল মানে ছাত্ৰ ছাত্ৰীসকলো যথেষ্ট অসুবিধা হৈছে বিদ্যালয় অহা, আৰু যিসকল কৰ্মচাৰীসকললৈ অফিচলৈ আহি যিটো শান্তিৰে কাম কৰিব লাগে যথেষ্ট অশান্তিত পৰিছে। আৰু এই জলবায়ুৰ যিটো মানে পৰিৱৰ্তন দেখা গৈছে, যে হঠাতে গৰম হঠাতে ঠাণ্ডা, ই আমাৰ স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট ভাবুকি আহিছে। এই ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ পৰিয়ালবিলাক স্বাস্থ্যৰ ক্ষেত্ৰত সচেতন হোৱা ভাল। আৰু যিহেতু ৰ'দ বেছিকৈ ওলাইছে, আমাৰ যিসকল কণ শিশু আছে বা বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ প্ৰতি অলপ নজৰ ৰখাটো ভাল, খাদ্যৰ ক্ষেত্ৰতো সচেতন হোৱাটো ভাল। এইখিনিকে মই এই ৰ'দ তথা আমাৰ যিটো বতৰ চলি আছে তাৰ ওপৰত এইখিনিকে ক'লোঁ।